এই ভিডিঅ' বিশেষকৈ যিসকল ক্ৰিকেট প্ৰেমী হৈ থকা IPL ফ'ল' কৰি আহিছে সেইসকলে জানিব মই কাৰ বিষয়ে ক'ব ওলাইছোঁ অ'কে হৈ থকা IPL ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ গুজৰাট টাইটান্ছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজত য'ত ৰিংকু সিঙে শেষৰ লাষ্ট অভাৰত 5টা 6 মাৰি নিজৰ টীম কলকাতা নাইট ৰাইডাৰ্ছক জয় কৰাইছিল বাট এটা অভাৰত 5টা 6 মানুহক লাইমলাইনত আনি পেলালে আপুনি যদি ক্ৰিকেট ফ'ল' নকৰে ক্ৰিকেটৰ বিষয়ে নাজানে বা আপুনি ৰিংকু সিঙক নাজানে अपने रिंकू सिंह जी जीवन यात्रा ही अपने मोटिवेशन हिसाब से लोग ऐसी फैमिली ज्यादा मतलब कुछ था ही नहीं। मतलब हमारे फैमिली के पास आपको जैसे पता है मेरे पापा हॉक करते गैस सिलेंडर का काम करते हैं, तो वहां से आना इतना दूर तो काफी टफ था मेरे लिए। आपको पता ही कि वो जो पहुंचे की जॉब मिल रही थी वो बोल रहे थे कि सुबह लगा के चले। 9 एप्रिलर मेचक लई रिंकू सिंहे बहुत प्रशंसा लाभ कर और न्यूज चेनेलबो बहुत स्थान पाले रिंकू सिंहे जीतु मैं किस रिसार्च कर गम पालो रिंकू सिंह जिरोर आरम्भ करा एजन प्लेयार जिरो माने दरिद्र परियाলৰ उठी अहा एजन युवक खेलुवै रिंकू सिंहर जन्म उत्तर प्रदेशर आलिगढ़ नाমৰ জাগাটোত হয় কিন্তু এইটো জানি আপুনি আশ্চৰ্য হ'ব रिंकू सिंह केवल नवम श्रेणीर লৈকেহে পঢ়া বাট পুমাৰ এটা এজ আছে নহয় স্পৰ্ট এক্সট্ৰা কাৰিকুলাৰ সাবজেক্ট कब से बन गया एक्स्ट्रा करिकुलर स्पोर्ट्स एक्स्ट्रा करिकुलर सब्जेक्ट कब बन गया जिस सब्जेक्ट से हम जिंदगी भर सीखते हैं कभी अकेले तो कभी एक साथ टीम बनकर खेलना सिखाता है। ये सिर्फ एक्स्ट्रा सब्जेक्ट नहीं, ये जिंदगी का सबसे इंपॉर्टेंट सब्जेक्ट है। चलो इसमें से एक्स्ट्रा निकालकर इसे मेन सब्जेक्ट बनाते हैं। Yeah, this is motivational edge. যেনেকৈ ৰিংকু সিং অকল 9 ক্লাছ লৈকে পঢ়া ৰিংকু সিং আৰু তেওঁ পৰিয়ালৰ দুৰৱস্থাৰ কাৰণে চাফাই কামো কৰিছিল আৰু আজি ৰিংকু সিং লাখপতি কৰৰপতিৰ লগতে বিশ্ববিখ্যাত হৈ পৰিল আৰু ৰিংকু সিং কিমান ওপৰলৈ উঠে হিয়া সময় দেখাব অ'কে ৰিংকু সিঙৰ কিছু IPL কেৰিয়াৰ এতিয়াৰ সময়লৈকে হোৱা ইয়াৰ প্ৰতি কিছু আমি লক্ষ্য দিওঁ অ'কে IPLৰ ক্ষেত্ৰত যোৱাৰ আগতে এইটো কওঁ যে 2017 চনত এটা ক্ৰিকেট প্ৰতিযোগিতাত ৰিংকু সিঙে এটা বাইক লাভ কৰে গ্ৰেট ন 2017 চনত IPLত পঞ্জাবে 10 লাখ দি তলত ভৰ্তি কৰে ৰিংকু সিঙক কিন্তু সেই সিজনত ৰিংকু সিঙে এটা খেল খেলিব নাপালে আৰু ইয়াৰ পিছত ৰিংকু সিঙৰ বাবে এটা বেয়া দিন আহে 2019 চনত ৰিংকু সিঙে আবু ধাবিত T20 লীগ খেলিবলৈ যায় বাট বেয়া দিনৰ কথাটো হ'ল ৰিংকু সিঙে উত্তৰ প্ৰদেশৰ ক্ৰিকেট বৰ্ডক নজনাকৈ খেলিবলৈ যোৱাত BCCI 3 মাহৰ কাৰণে ৰিংকু সিঙক বেন কৰে কিন্তু 2018 চনৰ পৰা 2021 চনলৈ ৰিংকু সিং KKR কলকাতা নাইট ৰাইডাৰ্ছৰ সৈতে চুটিপথত আছিল আৰু তাৰ বাবে ৰিংকু সিঙক 80 লাখ টকা দিয়া হৈছিল বা 2021 চনত আঘাতৰ বাবে ৰিংকু সিং সেই সিজনটোত খেলিব নোৱাৰিলে আৰু 2023 বৰ্ষৰ সিজনত ৰিংকু সিঙক কলকাতাই 55 লাখ দি তলত ভৰ্তি কৰে সোশ্যাল মিডিয়াত ৰিংকু সিঙৰ বহুত মেমে দেখিবলৈ পাবা মানে খুব লাইম লাইনত আহি পৰিছে যেনেকৈ অসমৰ ৰিয়ান পৰাগ লাইম লাইনত থাকে অ'কে ভিডিঅ'টো মই এইখিনিতে শেষ কৰিম আপুনি যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব দা পাৰ্থ থ্যাংক ইউ ফৰ ৱাচিং হেভ এ গুড ডে